নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে তোমালোকৰ পৰীক্ষাত সততে আহি থকা দৰখাস্ত বা আবেদন লিখনৰ ওপৰত এটা ভিডিঅ' তৈয়াৰ কৰিছোঁ আৰু ভিডিঅ'টো আমি আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'টোৰ আমাৰ মূল বিষয়বস্তু হৈছে দৰখাস্ত বা চিঠি কেনেকৈ লিখিব লাগে, প্ৰথমতে কি লিখিব লাগে, শেষত কি লিখিব লাগে, মানে প্ৰাপক, অভিবাদন আৰু ইটিত মানে আৰম্ভণি আৰু সম্বোধন আৰু সমাপ্ত, এই তিনিটা বিষয়ৰ ওপৰত আজিৰ এই ভিডিঅ'টো তৈয়াৰ কৰা হৈছে। গতিকে এইখিনি যদি তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চোৱা তেতিয়াহ'লে নিশ্চয় আজিৰ পৰা এই চিঠি লিখা বা দৰখাস্ত লিখনৰ যিটো সম্বোধন অভিবাদন বুলি কোৱা হয় এইখিনি তোমালোকৰ নিশ্চয় ক্লিয়াৰ হ'ব। তোমালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন পাবলৈ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা প্লিজ, তেতিয়াহে তোমালোকে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যনবিলাক পাই থাকিবা। মই আগত কৈ অহাৰ দৰে প্ৰথমতে মই লিখিছোঁ প্ৰাপক, মানে যালৈ আমি চিঠি বা দৰখাস্ত লিখোঁ তেওঁক প্ৰাপক বুলি কয়, ৰিচিপিটৰ। অভিবাদন মানে সম্বোধন, যি হিচাপে তেওঁক সম্বোধন কৰা হয়। তাৰপিছত ইতি মানে সমাপ্তত তেওঁৰ বিষয়ে আমি কি লিখিম, এই তিনিটা বিষয়ৰ ওপৰত মই ইয়াতে তোমালোকক বঢ়িয়াকৈ পাৰ্ট বাই পাৰ্ট ভাগ কৰি লিখি দিছোঁ। প্ৰাপকত আমি কি লিখিছোঁ, পাৰ্চনেল লেটাৰ, ব্যক্তিগত চিঠি। তাৰপিছত অভিবাদন আমি ৰেচপেক্টেড বা ডিয়াৰ, অসমীয়াত লিখিছোঁ শ্ৰী চৰণ এষু আৰু শ্ৰী চৰণ কমল এষু, এইবিলাক শব্দ ব্যৱহাৰ কৰিব লাগিব প্ৰথমতে। আৰু ইটিত আমি কি লিখিম, ইউৰ্ছ এফেকশ্যনেটলি, আপোনাৰ একান্ত অনুগত। গতিকে এনেকুৱা ধৰণৰ শব্দবিলাক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেহে আমাৰ মানে দৰখাস্তখন শুদ্ধ হ'ব, নহ'লে কিন্তু ভুল হ'ব। প্ৰায়বিলাক পৰীক্ষাতে তোমালোকৰ ইংৰাজী আৰু অসমীয়া যি দুখন লেংগুৱেজৰ মানে পেপাৰ আছে সেই দুখনত এই এপ্লিকেশ্যন বা দৰখাস্ত লিখন প্ৰায়ে দেখিবলৈ পোৱা যায়। গতিকে এই বস্তুটো তোমালোকে আজি ভালকৈ শিকি ল'লে ভৱিষ্যতে আৰু তোমালোকৰ ভুল নহ'ব। গতিকে আমি কি লিখিছোঁ, এপ্লিকেশ্যন ফৰ জব, চৰকাৰী দৰখাস্তৰ ক্ষেত্ৰত কি লিখিব লাগিব, অভিবাদন লিখিব লাগিব আমি ডিয়াৰ ছাৰ, ৰেচপেক্টেড ছাৰো লিখিব পাৰোঁ। তাৰপিছত মহাশয় মহাশয়া অসমীয়াত, বা শ্ৰদ্ধেয় শ্ৰদ্ধায়া। বহুতে ইউৰ্ছটো লিখোঁতে ইউৰ লিখি কিনে ওপৰত এটা এপষ্ট্ৰফি কমা দিয়ে, গতিকে সেইটো সম্পূৰ্ণৰূপে ভুল। তোমালোকে যদি সেইটো নকৰা, ইউৰ লিখি তাৰ লগে লগে এছটো লগত লগাই দিব লাগিব। এতিয়া আহিছোঁ আমি ইটিত কি লিখিম, ইউৰ্ছ ফেইথফুলি বা ইউৰ্ছ চিনচিয়াৰলি, আপোনাৰ বিশ্বাসী, আপোনাৰ একান্ত বিশ্বাসী আৰু একান্ত অনুগত, এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ কৰিম। অসমীয়াটো তাৰমানে অসমীয়া আৰু ইংৰাজী দুয়োটাতে কেনেকৈ লিখিব লাগে মই সেই বিষয়ে আজি ইয়াত দুয়োটাৰে মানে ক্ষেত্ৰতে দি দিছোঁ ভিডিঅ'টো। এইবাৰ লৈছোঁ আজিৰ এই ভিডিঅ'টোৰ শেষ অংশ, কাৰণ ভিডিঅ'টো মই বৰ বেছি আজি দীঘলীয়া কৰিব বিচৰা নাই। ইয়াত আকৌ লিখিছোঁ মই প্ৰাপক, অভিবাদন, ইটি। এডুকেশ্যনেল চিঠিৰ ক্ষেত্ৰত শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ লিখিলে কেনেকৈ লিখিব লাগিব, ডিয়াৰ বা ৰেচপেক্টেড ছাৰ। তাৰপিছত অসমীয়াত লিখিব লাগিব মাননীয় মহাশয় বা মাননীয় মহাশয়া। আৰু ইটিত লিখিব লাগিব ইউৰ্ছ অবিডিয়েণ্ট, আপোনাৰ একান্ত বাধ্য ছাত্ৰ বুলি কওঁ, ইউৰ্ছ অবিডিয়েণ্ট ষ্টুডেণ্টটো মই নিলিখিলোঁ, বিনীত, এনেকৈ লিখিব পাৰা। আৰু যদি কোনো আনন'ন ব্যক্তিলৈ লিখোঁ, মানে আমি যিজন মানুহক চিনি নাপাওঁ তেনেকুৱা ব্যক্তিলৈ যদি চিঠি লিখিব লাগে তেতিয়া ডিয়াৰ লিখিম বা অসমীয়াত মাননীয় মাননীয়া লিখিম। আৰু শেষত কি লিখিম, ইউৰ্ছ ফেইথফুলি, আপোনাৰ বিশ্বাসী। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিবা আৰু লগতে লাইক এটা কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।